নমস্কাৰ আজি আমাৰ ঘৰলে এজন অতিথি আহিছে অতিথি আসলতে নহয় একেবাৰে আমাৰ ঘৰুৱা সদস্য তেওঁৰ লগত আমাৰ একেবাৰে উত্তৰ সম্বন্ধ আৰু তেওঁ কোন মই নকওঁ তেওঁ মুখৰে শুনকচোন হয় নমস্কাৰ মই অশোক কুমাৰ নাথ আসলতে এইখন মোৰ এখন খুব আপোন ঘৰ দাদা বসন্ত শইকীয়া প্ৰাতে বসন্ত শইকীয়া দা মোৰ অভিভাৱক স্বৰূপ আছিলে গুৱাহাটীত এগৰাকী মোৰ অভিভাৱক আছিলে গুৱাহাটীত যেতিয়া আহিছিলোঁ তেতিয়া দাদাৰ পৰা বৌৰ পৰা যিখিনি সহায় সহযোগ পাইছিলোঁ তাৰ মানে কোনো তুলনা নাই গতিকে মই চিৰকৃতজ্ঞ দাদা আৰু বৌৰ ওচৰত আৰু দাদা যদি স্বৰ্গগামী হ'ল কিন্তু দাদাক প্ৰতি মুহূৰ্ততে অনুভৱ কৰোঁ এই ঘৰখনলৈ আহিলে সেই অনুভৱটো আৰু বেছি গাঢ় হয় আৰু মই বৌকো কৈছোঁ যে মানে দাদা যদিও আমাৰ মাজত শাৰীৰিকভাৱে নাই কিন্তু তেওঁ আমাৰ প্ৰতিটো উশাহ নিশাহত আছে ক'বলৈ গ'লে গতিকে বৌ আপুনি আপোনাক আগতেও কৈছোঁ নহয় জানো যে দাদা আমাৰ লগত প্ৰতি মুহূৰ্ততে আছে তেনেকৈ আপোনাৰ প্ৰতিটো উশাহ নিশাহত আছে আৰু আপোনালোকৰ একমাত্ৰ ছোৱালী শান্তিপ্ৰিয়া শইকীয়া মনাও সেই ফিলটো নিশ্চয় কৰে গতিকে আচলতে আমি পৃথিৱীত এই বসুন্ধৰাক ভাল মানুহৰ খুব প্ৰয়োজন ক'বলৈ গ'লে আমি বহুত ডাঙৰ ডাঙৰ চাকৰিয়াল আমাৰ মাজত থাকে সকলোৱে প্ৰয়োজন কিন্তু আমাক বেছি ভাল মানুহৰ প্ৰয়োজন মানে গতিকে প্ৰয়াত বসন্ত শইকীয়া দাদা এগৰাকী ভাল মানুহ আছিলে ভাল মনৰ মানুহ আছিলে গতিকে তেনে এটা সম্পদ আমাৰ মাজৰ পৰা আঁতৰি গৈছে গতিকে সেয়া যদিও ভাবিলে দুখ লাগে কিন্তু তেওঁ আমাৰ আচলতে আমাৰ অন্তৰত সদায় আছে এনেকুৱা আৰু যিহেতু বৌ এগৰাকী কিতাপৰ এগৰাকী পঢ়ুৱৈ গতিকে আৰু পঢ়ুৱৈ সদায় লেখকৰ ওপৰত মানে যেনেকৈ ভক্ত ভগৱানৰ ওপৰত বুলি কোৱা হয় গতিকে পঢ়ুৱৈ সদায় লেখকৰ ওপৰত মানে গতিকে তেনেকুৱা এগৰাকী ৰিডাৰক মই আজি এই মুহূৰ্তত মই মোৰ প্ৰণাম জনাইছোঁ আৰু লগতে বাইদেউ মোৰ কিতাপৰ এগৰাকী খুব ভাল পঢ়ুৱৈ আৰু এলিজা মোৰ বন্ধু আচলতে গতিকে এলিজা যেতিয়া মানে এগৰাকী অংকৰ শিক্ষক হিচাপে যেতিয়া আগতে এই ঘৰখনলৈ আহিছিলোঁ মনাক পঢ়াইছিলোঁ তেতিয়া এলিজাৰ সৈতে চিনাকি হৈছিলোঁ এলিজা মনাৰ মাহী আৰু এলিজাক মোৰ নিজৰ বন্ধু লাগে মানে তেনেকুৱা গতিকে এলিজাৰ এয়া দুহিতা নামটো কি তোমাৰ কৈ দিয়া মূৰ্তিকা কাশ্যপ তোমাৰ ঘৰত কি বুলি মাতে মৌ হয় মৌ বুলি মাতে গতিকে মৌকো বহুত মৰম যাচিছোঁ আৰু দ্বিতীয়তে বৌয়ে অকণমান কৈ দিব দিছিলে কিতাপখনৰ কথা হয় গতিকে মোৰ শেহতীয়াকৈ ভোটৰ ফেচবুক একাউণ্ট বুলি এখন গ্ৰন্থ ওলাইছে সেই গ্ৰন্থখন যোৱা 30 নৱেম্বৰ 2024 30 নৱেম্বৰত প্ৰকাশ পাইছিলে আৰু সেই কিতাপখনৰ উন্মোচনী অনুষ্ঠানত বৌ উপস্থিত আছিলে আৰু হয় কিতাপখন পঢ়ুৱৈ আদৰি লৈছে গতিকে সেয়া সঁচাকৈ এটা খুব ভাল লগা কথা আৰু এই মুহূৰ্তত মই পুনৰ দুহাৰি মই মোৰ শেহতীয়া কথাবোৰত মই কৈছোঁ যে এগৰাকী ব্যক্তি সুস্থ হৈ থাকিবলৈ হ'লে আমি জনাথন ছুইফ্ট নামৰ এগৰাকী চিন্তাবিদে কৈছিল যে পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা গতিকে আমি পুষ্টিকৰ আহাৰ খাব লাগিব আমি জিৰণি ল'ব লাগিব টোপনিটো আমাৰ কাৰণে খুব জৰুৰী আৰু তাৰ লগতে তেখেতে কৈছিলে যে সুস্থ মনোৰঞ্জন কৰিব লাগিব এতিয়া উদাহৰণ কি আমি কিন্তু বহুতেই কিন্তু অসুস্থ মনোৰঞ্জনে কৰি থাকোঁ আমি মোবাইল লওঁ মোবাইল লৈ পেলাই আমি চিঞৰ বাখৰ কিবা কিবি চাই আছোঁ আমি ৰিল মই কোৱা নাই যে আমি ৰিলৰ পৰা বহুত শিকিব পাৰোঁ কিন্তু অসুস্থ মনোৰঞ্জন হ'ব নালাগে যাতে আমি যিখিনি চাইছোঁ সেইখিনি যাতে সুস্থ মনোৰঞ্জন হ'ব লাগে গতিকে জনাথন ছুইফ্টে সুস্থ মনোৰঞ্জনৰ কথা কৈছিলে গতিকে আমি গ্ৰন্থ পঢ়িও আমি সুস্থ মনোৰঞ্জন কৰিব পাৰোঁ নহয় জানো কাৰণ গ্ৰন্থত সদায় পবিত্ৰ ভাৱ এটা পোৱা যায় নহয় জানো তেনেকৈ আমি জীৱন্ত কিংবদন্তী এলবাৰ্ট আইনষ্টাইনৰ কথা ক'ব পাৰোঁ যে এলবাৰ্ট আইনষ্টাইন সেইগৰাকী বিজ্ঞানী যিয়ে বিজ্ঞানৰ ধৰ্মৰ মাজত এডাল যোগসূত্ৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিলে আপুনি বহুত চাবচোন যে বহুত বিজ্ঞানীয়ে এনেকৈ কয় যে ঈশ্বৰৰ মই বিশ্বাস নকৰোঁ আৰু বহুত ধৰ্ম প্ৰচাৰকে কি কয় বিজ্ঞানক নামানে কিন্তু এলবাৰ্ট আইনষ্টাইন এগৰাকী চাইণ্টিষ্ট আছিলে তেওঁ মানে ঈশ্বৰক মানে তেওঁ ডিনাই কৰা নাছিলে
তেনেকুৱা গতিকে বিজ্ঞান আৰু ধৰ্মৰ মাজত তেওঁ এটা যোগসূত্ৰ প্ৰতিষ্ঠা কৰি চেষ্টা কৰিছে তেনেকুৱা গতিকে সেইগৰাকী জীৱন্ত কিংবদন্তীয়ে কৈছিলে ইফ A is success in life then A is equal X plus Y plus Z X is equal hard work Y is equal play or rest and Z is equal keeping your mouth shut or silence আমি ঘৰমান্ত পৰিশ্ৰম কৰিব লাগিব আমি জিৰণি ল'ব লাগিব আৰু আমি সুস্থ মনোৰঞ্জন কৰিব লাগিব গতিকে তেওঁ আকৌ কৈছে যে সুস্থ মনোৰঞ্জন আমাৰ কাৰণে কিমান দৰকাৰ সেইকাৰণে মই এই মোৰ এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক নিবেদন কৰিম যে আমি অসুস্থ মনোৰঞ্জন নহয় আমি সুস্থ মনোৰঞ্জন কৰিব লাগিব এটা বহুত হাই ভলিউমত আপুনি এটা গান শুনি পেলাই আপুনি চিঞৰ বাখৰ কৰিলে সেইটো সুস্থ মনোৰঞ্জন নহয় সুস্থ মনোৰঞ্জন কোনটো আপুনি নিজেই ফিল কৰিব পাৰিব যে গানটো শুনাৰ পিছত আপোনাৰ কিবা এটা এনেকুৱা এটা ফিল হৈছে যেন পবিত্ৰ কিবা এটা ফিল হৈছে আৰু এই হান্তে কৈছিলে যে সংগীত হৈছে ভগ্ন হৃদয়ৰ ঔষধ তেনেকুৱা যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস নকৰিব গতিকে আমি সুস্থ মনোৰঞ্জন কৰাটো খুব জৰুৰী গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক ক'ম যে মই কেৱল মোৰ গ্ৰন্থখনৰ কথা কোৱা নাই আপোনালোকে গ্ৰন্থ পঢ়ি সুস্থ মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰক গতিকে এয়াই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ আৰু এই চেনেলটোৰ আমাৰ যিগৰাকী অনাৰ এলিজা এতিয়া দুআষাৰ ক'ব তাৰপিছতে আমি আমাৰ ভিডিঅ'টো আপোনালোকে ফেচবুক ইউটিউবত ফেচবুক ভোটৰ ফেচবুক সেইখন চাব সেইখন পঢ়িব কিতাপ ভাল লাগিব আৰু লগতে এলিজাৰ মানে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তেনেকুৱা আৰু তেওঁক শুভেচ্ছা জনাওক যে তেওঁ এটা খুব নতুন এটা ইউটিউব চেনেল আৰম্ভ কৰিছে গতিকে সেই চেনেলটোৰ জৰিয়তে বহুত আমি জ্ঞান তথ্যৰ আমি ভিডিঅ' পাই থাকিম নহয় জানো মনোৰঞ্জনৰ তথ্য সুস্থ মনোৰঞ্জন তথ্য পাই থাকিম গতিকে আমাৰ ফালৰ পৰা আপোনালোক বহুত বহুত শুভেচ্ছা আৰু শুভকামনা ধন্যবাদ